আচলতে বহুত কৰ্মব্যস্ততাৰ মাজত আহিছোঁ চিনেমাখন চাবলৈ। যদিও প্ৰায় হলত চিনেমা চোৱা নহয়, কিন্তু তথাপিও আজি বহুত চেষ্টা কৰি ব্যস্ততাৰ মাজতে এই চিনেমাখন চাবলৈ আহিছোঁ। আৰু আপোনালোকেও যিসকলে নাই চোৱা, আপোনালোক সকলোৱে আঁকোৱালি লওক চিনেমাখন, এবাৰ চাওক। বাইদেউ ভণ্টি সকলোকে দেখিছোঁ আৰু আহিছোঁ বহুত কৰ্মব্যস্ততাৰ মাজত আমি সকলোৰে চাবলৈ। আৰু দাদাহঁতকো জুবিনদাৰ জাষ্টিছ বিচাৰি আজি হায়দৰাবাদৰ PVR চিনেমাৰ হলতো আমাৰ অসমীয়াসকলে জাষ্টিছ ফৰ জুবিন গাৰ্গ গামোচাত লিখি প্ৰদৰ্শন কৰি আহিছোঁ। আৰু আমি প্ৰকৃততে বিচাৰোঁ যে জুবিন গাৰ্গে ন্যায় পাওক।